নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অকণমান ফুৰিবলৈ ওলাই গৈছিলোঁ। বহুত ধূলি, বৰষুণ নাই একেবাৰে। এইফালে আমাৰ উত্তৰ গুৱাহাটীৰ ফালে একেবাৰে বৰষুণ নাই, একে চাৰিওফালে ধূলিময় পৰিৱেশ। গোটেই মুখখন একদম ধূলিৰে ভৰি আছে, গম নাপায় দেখিলে। মুখখন বুলিয়ে নহয়, গোটেই শৰীৰটো ধূলি ভৰি আছে। এতিয়া মই মুখখন চাফা কৰিম। কেনেকৈ কৰিম অকণমান দেখুৱাই আছোঁ। অকণমান মই কাজল আৰু লিপষ্টিক লগাইছিলোঁ, সেইখিনি মই নাৰিকল তেলেৰে একদম ধুনীয়াকৈ আঁতৰাই ল'ম। মই একেবাৰে চাবোন ব্যৱহাৰ নকৰোঁ মুখত। চাবোন ব্যৱহাৰ কৰিলে স্কিনখন বহুত সোনকালে শুকান হৈ পৰে আৰু স্কিনখনত বহুত সোনকালে বয়সৰ চাপ পৰে, একদম মুখৰ উজ্জ্বলতাটো নোহোৱা হৈ পৰে। সেইবাবে বহুতে চাবোন ব্যৱহাৰ কৰে নাজানি পেলাই। চাবোনটো একেবাৰে মুখত ব্যৱহাৰ নকৰিব। যিখিনি অংশত ব্যৱহাৰ নকৰিলেই নহয়, সেইখিনি ঠাইত ব্যৱহাৰ কৰিব। তথাপিতো আজিকালি বডি ৱাছ পোৱা হৈছে, যেনেকৈ আমি হেণ্ড ৱাছবোৰ পাওঁ তেনেকুৱাকৈ বডি ৱাছ, ইমান ধুনীয়া ধুনীয়া বডি ৱাছবোৰ ওলাইছে আজিকালি। তেনেকৈও বডি ৱাছ কৰিব পাৰে, তেতিয়া ধুনীয়া হৈ থাকিব। বহুত বছৰ বয়স হ'লে স্কিনখনত কোচ নপৰে, বয়সৰ চাপ নপৰে। এতিয়া মই নাৰিকল তেলেৰে মুখখন চাফা কৰোঁ আৰু অকণমান লৈ লওঁ নাৰিকল তেলটো। কাজল আৰু লিপষ্টিক নাথাকিলে মই এল'ভেৰা জেলেৰে মুখখন চাফা কৰোঁ। কাজল আৰু লিপষ্টিকটো নাৰিকল তেল দিলে পটককৈ এৰি যায়, সেইবাবে নাৰিকল তেল ব্যৱহাৰ কৰোঁ। আৰু এতিয়া ৰাতি শোৱাৰ আগত সদায় 5 মিনিট সময়কৈ মুখখনত অকণমান মাছাজ কৰি শুলে, নাৰিকল তেলেৰে অকণমান মাছাজ কৰি শুলে মুখখন বহুত ধুনীয়া হৈ থাকে। মুখত নাৰিকল তেল মুখত লগালে মুখখন ধুনীয়া উজ্জ্বল হয়, ডাৰ্ক স্পট নোহোৱা হয়, ৰিংকলছ নোহোৱা হয়, বয়সৰ চাপ নোহোৱা হয়। সেইবাবে নাৰিকল তেলেৰে মুখখন 5 মিনিট সময় ৰেগুলাৰ কাম কৰা হোৱাৰ পাছত মাছাজ কৰিব। এনেকৈ মুখখনত লাহেকৈ এনেকৈ দিব, এনেকৈ এইখিনিত এনেকৈ দিব, এনেকৈ দিব। তাৰপাছত ইফালে চকুৰ কাষত এনেকৈ ওপৰলৈ টানি টানি দিব। এই দুইটা চকুৰ কাষতে এনেকৈ দিব, কাৰণ আমি হাঁহি থাকোঁ। হাঁহিলে ইয়াতে মই বিশেষকৈ বহুত বেছি হাঁহোঁ। হাঁহিলে ইয়াতে পৰে, কোচ পৰে। ইয়াতে কোচ পৰিলে সেই কোচসমূহ নাইকিয়া কৰিবৰ কাৰণে মই এনেকৈ মাছাজটো দিওঁ। আপোনালোকেও তেনেকৈ দিব। এনেকৈ এইখিনি বয়স হ'লে ওলমি আহে, এইখিনি বস্তু এনেকৈ ওপৰলৈ টানি টানি দিব। এনেকৈ দুইফালে দিব, এনেকৈ দিব, এনেকৈ দিব। কপালত এনেকৈ দিব, ওপৰলৈ টানি টানি দিব। আৰু ৰাতি শোৱাৰ আগত লিপষ্টিক, কাজল, মেকআপ যি য'ত লাগি থাকে সকলোবোৰ আঁতৰাই শুব লাগে। তেতিয়া মুখখন ধুনীয়া ক্লিন হৈ থাকে। যদি আমাৰ চকুৰ পৰা কাজল নতৰাওঁ, চকু পাৰ ক'লা পৰি বেয়া দেখা হৈ থাকে। এখন মই ভিজা কটন টাৱেল ৰুমাল লৈছোঁ, এইখনৰে সহায়েৰে মই মুখখন মুছোঁ সদায়। আৰু আপোনালোকে যদি কপাহ ব্যৱহাৰ কৰিব ইচ্ছা কৰে, কপাহ ব্যৱহাৰ কৰিব পাৰে। কপাহ এটুকুৰা পানীত তিয়াই ল'ব, তিয়াই লৈ পেলাই এনেকৈ মুখখন মুচি চাফা কৰি দিব। কাজল, লিপষ্টিক সকলোবোৰ চাফা কৰি দিলোঁ মই।
এতিয়া মই আকৌ এটা লিকুইড চেৰামৰ দৰে মুখখনত এটা মাস্ক ব্যৱহাৰ কৰিম সেইটো হৈছে নাৰিকল তেল আৰু মৌ মিক্স কৰি মুখত লগাম 15-20 মিনিট সময় কাৰণে তাৰ পাছত মুখখন ধুম তাৰ পাছত মই আকৌ নাইট ক্ৰীম হিচাপে সদায় মই যিখিনি ব্যৱহাৰ কৰোঁ সেইখিনি দেখুৱাই আছোঁ আপোনালোকক এতিয়া মই এখন প্লেটত অকণমান ল'ম মৌ লৈছোঁ ইয়াৰ লগত অকণমান ল'ম মই নাৰিকলৰ তেল ভালদৰে মিলাই লওঁ এটা জেলৰ নিচিনা হৈ পৰিছে এইখিনি মই এতিয়া মুখত লগাম মুখনৰ চাৰিওফালে লগাই দিলোঁ এতিয়া মই 10-15 মিনিট সময় থাকিম তাৰ পাছত মুখখন ধুই আহিম তাৰ পাছত মই নাইট ক্ৰীম লগাম মুখখন ধুই আহিলোঁ আহি মই এতিয়া শোৱাৰ আগে অলপমান ল'লোঁ ভেসলিন উলিয়াই আৰু এতিয়া মই ভেসলিনৰ লগত ল'ম এতিয়া মই ল'ম নাৰিকলৰ তেলটো এনেকুৱা অসুবিধা গলাই আনিছিলোঁহে মাত্ৰ আকৌ গোট মাৰিলে লগতে ল'ম গ্লিচাৰিন অকণমান মুখখন বহুত ধুনীয়া কোমল আৰু মিহি হৈ থাকে ৰাতিপুৱালৈ এনেকৈ যদি সানি পেলাই ৰাতি শুই থাকোঁ আপোনালোকেও এনেকৈ সানি শুব ৰাতি মুখখন বহুত ধুনীয়া কোমল হ'ব মিহি হ'ব আৰু বয়সৰ চাপ সোনকালে নপৰে আৰু ঠাণ্ডাৰ দিনকেইটা 6 মাহ দিন সময় এনেকৈ মুখখনত লগাবই তেতিয়া বহুত ধুনীয়া মিহি হৈ থাকিব ঠাণ্ডা দিনত মুখৰ ছাল টানি ধৰে মুখৰ বুলিয়ে নহয় গোটেই গাৰ ছালে টানি ধৰে এনেকৈ লগাই থৈ দিলে মুখখন বহুত ধুনীয়া মিহি হৈ থাকে উঠতো মই ভেসলিন লগালোঁ সদায় ৰাতি উঠত মই ভেসলিন লগাই শুওঁ তেতিয়া উঠখন কেতিয়াও নাফাটে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ